আজি যোৱা ৰাতি প্ৰায় 8:30 মান বজাত 33 কিলোৱাট যিটো কাৰেণ্ট আছে তাতে আপোনাৰ এটা শব্দ হয়। শব্দ হোৱাৰ লগে লগে আমাৰ সমস্ত চুবুৰীটোৰ মানুহখিনিৰ কাৰোবাৰ টিভি, কাৰোবাৰ ফ্ৰিজ, কাৰোবাৰ ইনভাৰ্টাৰ, কাৰোবাৰ মটৰ 33 kV লাইনত আপোনাৰ যেতিয়া যিখিনি সময়ত বাষ্ট হৈ নিশ্চয় তললৈ কাৰেণ্টটো নামি আহি আমাৰ 220 লাইনলৈ হাই ভল্টেজ হৈ এইটো কাৰণে হাই ভল্টেজ হৈ কিনে জ্বলিছে বুলি অনুমান কৰা গৈছে। এতিয়া এনেকুৱা অৱস্থা হৈছে গোটেই ৰাইজৰ ঘৰৰ আশে পাশে চবৰে মানে বহুত অনিষ্ট হৈছে। আমাৰতো ঘৰ আজি হ'ল আপোনাৰ 1.5 মাহ, প্ৰায় 1.5 মাহ 2 মাহৰ ওচৰা-ওচৰি হ'ল। আমাৰ মুঠতে ইমানটোৱে কওঁ, আমাৰ যিমানখিনি ক্ষতি হৈছে তাৰ ক্ষতিপূৰণটো কৰিব লাগে। কাৰেণ্টটোতো মানে এনেকুৱাই ডিষ্টাৰ্ব দিছে, ইটো মূৰৰ পৰা সিটো মূৰলৈ। আজি কাৰোবাৰ ঘৰত ফেন বেয়া হৈছে, মটৰ বেয়া হৈছে, তাৰপিছতে ইনভাৰ্টাৰ। আজি দেখিলে এইটো ইহঁতৰ ঘৰততো যদি মানুহ শুই থকা অৱস্থাত হ'লহেঁতেন নিশ্চয় মানুহ এটা ফেমিলি শেষ হৈ গ'লহেঁতেন। কিন্তু ভগৱানৰ আশীৰ্বাদ সেই সময়ত মানুহ নাছিল আৰু সময়টো সোনকালে হোৱাৰ কাৰণে বাচি গ'ল। নহ'লেতো শুই থকা সময়ত ইমানেই ডাঙৰ অঘটন ঘটিলেহেঁতেন এই কাৰেণ্টৰ পৰা। আজি যেতিয়া আমাক নতুন কানেকশ্যনটো দিলে, ইয়াত নতুনকৈ এটা ট্ৰেন্সফৰ্মাৰ বহালে, তাৰপিছত আৰু এইটো এটা পাৱাৰ হাউচৰ কাৰণে নে কি নাজানো, মুঠতে আমাৰ প্ৰতিটো ঘৰতে মানে বিজুলীৰ যিমানবিলাক বস্তু আছে সকলোবিলাকৰ ঘৰতে 2টা 3টা 4টা নষ্ট হয়। আজিও আমাৰ ঘৰত এতিয়া ফেন 3খন 4খন বেয়া হৈ আছে। ইনভাৰ্টাৰ আমি 2বাৰ 3বাৰ বেয়া কৰিলোঁ। তাৰপিছতে আমাৰ ঘৰৰ সেই দাদাহঁতৰ ঘৰত ওচৰে পাঁজৰে মানে কোনোবা এঘৰত বুলি ক'ব নোৱাৰি, প্ৰত্যেকৰ ঘৰতে মানে ক্ষতি হৈয়ে আছে। সেই বস্তুখিনিতো সাধাৰণ বুলিয়ে আমি লৈছোঁ। আজি যদি ইয়াত মানুহ শুই থাকিলেহেঁতেন, মানুহ এটা পৰিয়ালত যিমানকেইটা প্ৰাণী গোটেইকেইটা গ'লহেঁতেন। কিন্তু সময়টো সোনকালে হোৱাৰ কাৰণে, সেইটো কাৰণে আমি এই যে বিদ্যুৎ বিভাগৰ মুখীয়াসকলক আমি আহ্বান কৰিছোঁ বা অনুৰোধ জনাইছোঁ যে আমাৰ এইখিনি অতি সোনকালে মানে ব্যৱস্থাটো ল'ব লাগে, যাতে আমাৰ আৰু ডাঙৰ এটা বিপদ নঘটে। নমস্কাৰ।